কিয় কৰা অভিমান অ মোৰে জান কিয় কৰা অভিমান বাকী কণ গাবনে জানো মই ঐ জান নানানি নানি না তোমাকে নাপালে মৰো মৰো যেন লাগে তোমাকে নাপালে মৰো মৰো যেন লাগে ডিম্পুদা নতুন ভিডিঅ' আহিছে ভিডিঅ'টোকে চাই লওঁ সঁচাকে দেই ডিম্পুদাই বহুত মজা মজা ব্লগ বনাই আকৌ দেই এইডালৰ ফোনডাল এতিয়াহে মাৰিবলৈ পালে ভিডিঅ'টো চাই থাকোঁতে হেল্ল' ক ফুৰি আহোঁগৈ ব'ল ক'ত যাবি ফুৰিবলৈ মই তহঁতৰ ঘৰলৈ গৈ আছোঁ তাৰপিছত দুইটা একেলগে যাম নহয় পালোহি আৰু গেটৰ ওচৰ পাওঁ মই হ'ব তই সোমাই মই ভিডিঅ' এটা চাই আছোঁ ভিডিঅ'টো দেৰিকৈ চাব লাগিব অকণমান সি আহিলে আকৌ এতিয়া কেনিবা লগ ধৰিছে তালৈ যাব লাগিব নহয় পালেহি ব'ল যাওঁ ব'ল ক'ত যাওঁ জানো তইহে জানিবি আৰু তই ৰাস চালিগে নাই বাৰু চালোগে গাৰ্লফ্ৰেণ্ডৰ লগত গ'লো আকৌ চাবলৈ আমাৰ লগত যাবি নে তই গাৰ্লফ্ৰেণ্ডৰ লগতহে যাবি সেইটো কথা নহয় লগ ধৰিলে দেখি গুচি গ'লো তহঁতৰ লগত যাবলৈ মানে মই এখনহে চালোগে বেছি ৰাস নাচালো মোৰ গাটো ইমান ভাল নহয় হয় নি পিছে তই চালি নাই ৰাস চালোগে গাৰ্লফ্ৰেণ্ডে ফোন মাৰিছে কেলৈ বা মাৰিছে হেল্ল' কোৱা মোক দাদাই বেলেগৰ লগত বিয়া দিব বিয়া ঠিক কৰিছে মোক আজি লৈ যোৱা তুমি পলোৱা নহ'লে মোক বেলেগৰ লগত বিয়া দি দিব ৰ'বা ধৈৰ্য ধৰা অলপমান ৰ'বা কেনেকৈ আনিম তোমাক এতিয়া নহ'লে মোক বেলেগৰ লগত বিয়া দি দিব তুমি আজি মোক লৈ যোৱা হ'ব তুমি নদী পাৰলৈ গুচি আহা তাৰপিছত আমাৰ ঘৰলৈ লৈ যাম বাৰু মই গৈছোঁ বোলো কিবা এটা উপায় দিওঁ তাই আহিম বুলি কৈছে এতিয়া মোক খেদিব নহ'লে ঘৰৰ পৰা তাইক যদি ঘৰলৈ নিওঁ এতিয়া মজা পা একদম পূৰা পৰিছিলি নহয় প্ৰেমত তই মোক উপায় দিব লাগে নে মোক আৰু হেৰি কৰিব লাগে তই উপায় এটা দে তই কি কৰি আছ বাৰু তাকে উপায় ভাবিছোঁ ককায়েকটো পুলিচ বে মই যদি তাইক লৈ আহোঁ কি কৰিব ঠিকান নাই পুলিচ যদি মই আইডিয়া দিব নোৱাৰো দে তই নিজে ভাব মই যাওঁ দেই তই থাক ইয়াতে তাই আহিলে তই লৈ যাবি ক'লে নিয় হ'ব যা ব'লা আহিলাই নে ব'লা মোৰ আকৌ দাদা আহিবলৈ হ'লে চেচে আৰু ক'ত যাবলৈ আহিছ হা মোৰ ভণ্টিক পলাই দিবলৈ আহিছ হা একদম ৰহ চেচ আহি গ'ল তোমাৰ দাদা এতিয়া কি হয় হ'ব ঠিক নাই ভণ্টি তই একদম ঘৰত যা মই ইয়াক কি কৰিব লাগে কৰি আছোঁ গ'লগৈ এতিয়া মই কি কৰোঁ দাদা মই আৰু এনেকুৱা কাম নকৰোঁ মোক ক্ষমা কৰি দিয়ক দাদা আৰু মই ভুল নকৰোঁ এনেকুৱা ভুল নকৰোঁ কি আৰু এনেকুৱা ভুল নকৰোঁ আৰু ভুল এবাৰ কৰিলি যেতিয়া হৈ গ'ল আৰু ভুল নকৰোঁ চকো কেছ নাই এবাৰলৈ ক্ষমা কৰি দিয়ক মোক প্লিজ এবাৰলৈ ক্ষমা কৰি দিয়ক না ক্ষমা চিষ্টেম নাই তই এবাৰ ভুল কৰিলি যেতিয়া তোক শাস্তি দিহে এৰিম আজি এইবাৰ মাৰি এৰি দিছোঁ আৰু নেক্সট টাইম যদি কৰিবলৈ হয় তোক জেলত ভৰাই থ'ম হ'ব আপোনাৰ ভণ্টিক মই বাবা পলোৱাৰ পিছৰে কথা আপোনাৰ ভণ্টিলৈ চকুৱে নাচাওঁৱে হ'ব আৰু নেমাৰিব আৰু দেই এতিয়া পালি নে শিক্ষা এতিয়া একদম ঘূৰা ঘূৰি যা হ'ব চাই যাওঁ মই তো বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল ন'টিফিকেশ্যনত ক্লিক কৰিব আৰু আপোনালোকে যদি মোক ছাপোৰ্ট কৰে তেনেহ'লে এই চেনেলটোত ইয়াতকৈও ভাল ভিডিঅ' চাই থাকিবলৈ পাব তো ধন্যবাদ